সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। তো তোমালোকৰ বাবে এটা অফিচিয়েল আপডেট আছে যেটো ক্লাছ 9 ৰ বাবে হয়। তো আপডেটটো হ'ল যে বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা তোমালোকৰ কি কৈছে, ইয়াত কৈছে 15 জুনৰ ভিতৰত তোমালোকে কি কৰিব লাগিব, অনলাইন ৰেজিষ্ট্ৰেচন যেটো কৰিব লাগে ক্লাছ 9 ৰ সেইটো কৰিব লাগিব। আৰু আজিৰ পৰা তোমাৰ ফাৰ্ষ্ট মে আজি হয়, ফাৰ্ষ্ট মেৰ পৰা তোমালোকৰ ষ্টাৰ্ট হৈছে। এটো অফিচিয়েল লিংক যেটো আছে, তোমালোকৰ অফিচিয়েল যেটো সেৱা পৰ্টেল আছে সেইটোত তোমালোকে পাই যাবা। যদি অফিচিয়েল ৱেবটো তোমালোকৰ এইটো হয় সেৱা অনলাইন অৰিজিনেল। ইয়াত তোমালোকে গৈ চাব পাৰা, কিন্তু তোমালোকে ইয়াতো এইটো কৰিব নোৱাৰিবা কাৰণ এইটো তোমালোকৰ স্কুলৰ লগত হৈছে। সেইকাৰণে স্কুলে এইটোত লগইন কৰি তোমালোকক এইটো জনাব। যদি এতিয়ালৈকে কৰা নাই তেনেহ'লে সেইটো কৰিব পাৰিবা। আৰু তাৰ আগতে এটা কথা জানি লোৱা, এইটো লাষ্ট ডেট আছে 15 জুনলৈকে। 15 জুনৰ ভিতৰতে কৰিব লাগিব। যদি 15 জুনৰ ভিতৰত নকৰা তেনেহ'লে তোমালোকৰ এক্সাম, তোমালোকৰ যিবিলাক ছাবজেক্ট আছে ইলেক্টিভ ছাবজেক্ট সেইবিলাক কি হ'ব, সেইবিলাক তোমালোকৰ আপডেট নহ'ব। তো সেইকাৰণে তোমালোকৰ কুৱেশ্যন পেপাৰ নাহিব। আৰু যদি এইটো নকৰা তোমালোকে আৰু পৰীক্ষা দিব নোৱাৰিবা। আৰু পৰীক্ষা নিদিলে এইটো জানাই কি হ'ব। এইটো আছিল যিবিলাকে এইবাৰ 2009ত এডমিশ্যন লৈছা, তো সেইবিলাকে এইটো কৰিব লাগিব। আৰু এটা নেক্সট ভিডিঅ' আহিছে মোৰ, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আপডেটবোৰ পাই থাকিবা এনেধৰণৰ। থেংক ইউ।